Hey guys, welcome back to my YouTube channel. বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আকৌ যাব ওলাইছোঁ মাছ মাৰিবলৈ, কাৰণ সেই যি বৰশী বাতে এটা মাছ পাওঁতে সেই একেবাৰে ভৰি ফুলি আৰু এতিয়া বেমাৰতে আছোঁ বৰ্তমান। বেমাৰত থকা সত্ত্বেও এতিয়া মাছ মাৰিবলৈ যাম আজি বাজাৰখনত। চেল'তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেডি কৰা হৈছে কেঁচে, মোনা আৰু দাও কাঠি আৰু এনেকৈ চিপছ টিপছ লৈ যাব ওলাইছোঁ। বৰডেকা আগত গ'ল বাৰু, তাতেহে লগ পাব আৰু এইবাৰ ধানবোৰ বঢ়িয়া হৈছে আৰু দেখাইছোঁ জাগা আহি গ'লোঁ। আৰু বতৰটো আজি একদম অসহ্য গৰম, ধানবোৰ প্ৰায় হ'লে। মোৰ মাছ নাই, ইফালে আহিছোঁ। জংঘলে যাম এতিয়া। মোৰ বৰটো ছিঙি গেট বৰডেকাক মাৰবা দিম এতিয়া, নাখাই নাছিল লগত। জলপে লাগি আছে, ডাঙৰ ডাঙৰ হ'ব আৰু জলপে আৰু বগৰী। আজি গাইছ মাছৰ বংশই নাহে, এটাও নাপালোঁ। মোৰ ইফালে গেল বৰটো ছিঙি, আৰু আজি এটা মাছে নাই। ইমান ধুনীয়া মাছৰ জেগা, কি ধুনীয়া মাছৰ জেগা, কিন্তু আজি মাছ এটাও নাই। কি হ'ব গাইছ, এতিয়া বৰডেকা সিফালে গৈছে, মোৰ বৰটো ছিঙি গ'ল। ঢেৰ মাছ আছে, সেইবিলাক মানুহ মাৰি আছে, ঢেৰ মাছ, কিন্তু মাছে পোৱা নাই। কিয় নাজানো, আৰু কেঁচেদি মাৰাৰ কাৰণে নেকি। জীৱন বৰ ছিঙি গৈছে, দেখছি না, মাছৰ টানাতে বৰ ছিঙি গৈছে। জীৱন এই আছিল বাজাৰ, আৰু এতিয়া চাফ চিকুণ কৰি আছে তেওঁসকলে চাফ চিকুণ কৰি আছে, আৰু এইবিলাক চব চাফ চিকুণ হৈ যাব। আমাৰ ইয়াতে সকলোৱে চাফ চিকুণ কৰে, আৰু কি ধুনীয়া কৰি ৰাখিছে দেখিছেনে। ইয়াতে 7জনমান মাইকীয়ে চাফ চিকুণ কৰে, এইবিলাক একেবাৰে চাফ চিকুণ কৰি থৈ দিয়ে। তেওঁলোকে কাম কৰি আছে, আৰু এনেকৈ দম কৰি থৈ দিয়ে। এয়া হ'ল মাংস আৰু মাছ কটা ঠাই, আৰু এয়া মদৰ ধাবা। বেমাৰ হ'লেও মাছ মাৰিব আহিছিলোঁ, কাৰণ ঘৰৰ অৱস্থা খুব বেয়া, সেইকাৰণে মাছ মাৰিব আহিছিলোঁ। দুটা পাওঁৱে নেকি, সেই সুবিধা লৈ মাছ মাৰিব আহিছিলোঁ। কিন্তু বৰশীটোৱে ছিঙি গ'ল, ভগৱানে সেইখন সুখো নিদিলে। ফাইনেলি প্ৰথমবাৰৰ বাবে এটা পালোঁ, আৰু পাম নেকি চাওঁ, আৰু মাৰিম। চেল'তে ফাইনেলি মই অকলে আছোঁ বৰ্তমান, আৰু বৰডেকা গুচি গ'ল। অকলে বৰশী পাতি আছোঁ, আৰু মই মাছ পালোঁ দুটা মাত্ৰ, কাৰণ কিবাকে দুটা পালোঁ, আৰু এটা লাগিব, কাৰণ খোৱা মানুহ আমি দুজনহে, মায়ে নাখায় বৰশীৰ মাছ। আৰু কি নিঃশব্দ একেবাৰে জেগা বাজাৰ খোলাত এতিয়া বৰ্তমান আছোঁ, সন্ধিয়া হৈ আহিছে, নিঃশব্দ জংঘলত আছোঁ। কৃষ্ণ, আকৌ
বেমাৰ নহ'লেই হ'ল, কাৰণ বেমাৰে সতি আহিছোঁ, ভগৱানে চাইছি, ওপৰফালে চাইছি, দুটা দি দিলাক মাছ। আৰু নজাৰাটো একবাৰ চাওক, সন্ধিয়াৰ দৃশ্য। মাউজী বাগৰ গান বাজি আছে। এতিয়া আৰু ঘৰলৈ ৰাওনা, কাৰণ দুটা পাইছোঁ, হ'ব, যথেষ্ট হ'ব, পিটকি খাম। মাছ থাকাত কিন্তু অজস্ৰ মাছ, আজি দুটা মাত্ৰ পালোঁ। ইমান কষ্ট কৰি দুটা মাত্ৰ মাছ আজি কি হ'ব।